পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই আপোনালোক সকলোকে আনন্দিত জয়গুৰু জনাই আজিৰ আলোচনা আৰম্ভ কৰিছোঁ। আজি আমি আলোচনা কৰিম বিচনাত বহি নাম ধ্যান কৰিব পাৰি নে নোৱাৰি আৰু নাম ধ্যান কেনেকৈ সহজভাৱে অভ্যাস কৰিব পাৰি, ইয়াৰ বিষয়ে ঠাকুৰে কি ক'লে তাৰ বিষয়ত আজি আলোচনা কৰিম। ঠাকুৰে যজন যাজন ইষ্টভীতি ষষ্ঠয়নী সদাচাৰ এই 5টি নীতি দিছে। তাৰে প্ৰথম নীতিটোৱে হ'ল যজন। যজনৰ বিষয়ে ঠাকুৰে ক'লে, যজন চাৰা যাজন, দুধ চাৰা মাখন। গাখীৰ নোহোৱাকৈ যেনেকৈ আমি মাখনৰ কল্পনা কৰিব নোৱাৰোঁ, ঠিক তেনেকৈ যজন নকৰাকৈ যাজন কৰিব গ'লেও ইয়াৰ পৰা কোনো লাভ নহ'ব। যজন বহু ধৰণে হয় যদিও মূলতঃ নাম ধ্যান। ঠাকুৰে ক'লে, নামে মানুহক তীক্ষ্ণ কৰে আৰু ধ্যানে মানুহক সহনক্ষম কৰে। নাম জপ আমি সকলো সময়তে কৰিব পাৰোঁ, ইয়াৰ কোনো সময় নাই, কিন্তু ধ্যান ঠাকুৰে 2টা সময়তে কৰিব দিছে। ৰাতি শোৱাৰ আগৰ সময়খিনি আৰু একেবাৰে পুৱা ব্ৰহ্ম মুহূৰ্তত। এজন ভক্তই এদিন ঠাকুৰক ক'লে, ঠাকুৰ, এই নাম ধ্যানৰ অভ্যাসটো আমি কৰিব পৰা নাই। শুনিছোঁ নাম ধ্যান কৰিলে ভাল হয়, মগজুৰ কোষবিলাকৰ বিকাশ হয়। দয়া কৰি আপুনি যদি অলপ কৈ দিয়ে কেনেকৈ এই নাম ধ্যানৰ অভ্যাস কৰিব পাৰোঁ, তেনেহ'লে ভাল হয়। তেতিয়া ঠাকুৰে ক'লে, নাম ধ্যান কৰাটো খুবেই ভাল। নাম ধ্যান কৰিলে মস্তিষ্কৰ স্নায়ুবিলাক সক্ৰিয় হয়, তেতিয়া ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা বাঢ়ে। নাম ধ্যান যিমান কৰিব পৰা যায় সিমানেই ভাল। ৰাতিপুৱা উঠি বিচনাতে বহি আধা ঘণ্টা নাম ধ্যান কৰিব লাগে আৰু ৰাতি শোৱাৰ সময়তো আধা ঘণ্টা নাম ধ্যান কৰাৰ অভ্যাস কৰিব লাগে। আৰু ঠাকুৰে ক'লে, ৰাতিপুৱা উঠি আমাৰ যেনেকৈ চাহ খোৱাটো অভ্যাস হৈ গৈছে, চাহ নাখালে আমাৰ ভাল নালাগে, ঠিক তেনেকৈ ৰাতিপুৱা যদি কেইদিনমান ভালকৈ নাম ধ্যানৰ অভ্যাস কৰিব পৰা যায়, তেনেহ'লে ইও আমাৰ অভ্যাসত পৰিণত হৈ যাব। তেতিয়া আৰু নকৰিলে ভাল নালাগিব। দাদা আৰু মাসকল, পূজনীয় বাবাইদাই এষাৰ কথা কৈছিলে যে আমি সৰু থাকোঁতে যেতিয়া বাথৰুমত গৈছিলোঁ তেতিয়া পানী নিয়াৰ অভ্যাস নাছিল। মা দেউতাই আমাক শিকাই দিছিল যে বাথৰুমত গ'লে পানী লৈ যাব লাগে। আৰু প্ৰথম অৱস্থাত চেষ্টা কৰোঁতে এদিন পাহৰিছিলোঁ, এদিন কৰিছিলোঁ, এনেকৈ কৰোঁতে কৰোঁতে এতিয়া আৰু সেইটো অভ্যাসত পৰিণত হৈছে। এতিয়া আৰু আমাৰ ইচ্ছা অনিচ্ছাৰ কথা নাই, এইটো নিজে নিজেই লৈ যোৱা যায়। ঠিক তেনেকৈ নাম ধ্যানো প্ৰথম অৱস্থাত অলপ জোৰকৈ চেষ্টা কৰিব দিছে, যে নাম ধ্যানো তেনেকৈ কৰোঁতে কৰোঁতে আমাৰ অভ্যাসত যেতিয়া পৰিণত হৈ যাব, তেতিয়া আমি কথা পাতি থাকিলেও বা ক'ৰবাত গৈ থাকিলেও আমাৰ নাম অট'মেটিকলি চলি থাকিব। তো তেতিয়া আৰু আমাৰ ভয় নাই, আৰু তেতিয়া আমাৰ সংস্কাৰলৈ পৰিৱৰ্তন হৈ গ'ল। ঠাকুৰে আমাক এই কথাখিনিৰ মাধ্যমেদি অতি সহজ কৰি দিলে, কিয়নো ঠাণ্ডাৰ দিনত বিশেষকৈ বহুতৰে সমস্যা হয় যে ক'ত নাম ধ্যান কৰিব বা কেনেকৈ নাম ধ্যান কৰিব, এইবিলাক লৈ অলপ সমস্যা হয়। এই কথাখিনিৰ মাধ্যমেদি ঠাকুৰে আমাক সহজ কৰি দিলে যে নাম ধ্যান কৰাৰ কাৰণে ক'তো মন্দিৰত বা ক'ৰবাত যোৱাৰ প্ৰয়োজন নাই, আমি বিচনাতে বহি ধুনীয়াকৈ নাম ধ্যান কৰিব পাৰোঁ। আমি দীক্ষা লৈছিলোঁ আমাৰ ওচৰতে ঘৰ এটাত, ৰাতি সৎসংগ আছিল, সৎসংগত ঋত্বিক এজন অহাত আমাক দীক্ষা দিছিলে। তো দীক্ষা লোৱাৰ পিছত আমাৰ বয়স আছিল 13-14 বছৰ। সেই বয়সত ইমান বুজি উঠা নাছিলোঁ কেনেকৈ কৰিব লাগিব কি, আৰু ঋত্বিকজনেও বেছি সময় থকা নাছিল, সৎসংগৰ পিছত গুচি গৈছিল। তো তাৰপিছত এনেকৈ কৰিব লাগে কি, এইবিলাক বিষয়ত কিছু জানিব লগা আছিল। তো যিটো ঘৰত সৎসংগ হৈছিল তেওঁলোকক সুধিছিলোঁ যে কেনেকৈ কৰিব লাগিব, কেনেকৈ নিয়ম নীতি পালন কৰিব লাগে। তেতিয়া দাদাজনে কৈছিলে যে ৰাতিপুৱা উঠি গা পা ধুই ইষ্টভীতি কৰিব লাগে, নাম ধ্যান কৰিব লাগে। তেতিয়া বিৰাট ঠাণ্ডা দিন আছিলে, 3-4 দিন কৰিছিলোঁ। 3-4 দিন কৰাৰ পিছত আৰু ইমান ঠাণ্ডা, তো বয়সো কম আছিল, কৰিব ইচ্ছা নোযোৱা হ'ল, এনেকৈ থাকি গ'ল। তো আমাৰ ঘৰতো তেনেকুৱা দীক্ষিত মানুহ নাছিল, প্ৰথম ময়ে দীক্ষা লৈছিলোঁ। তো এনেকৈ তাৰে কেইবছৰ পিছত যেতিয়া ভাল ভাল ঋত্বিক বা ভাল ভাল গুৰু ভাইৰ সংগ পালোঁ, তেতিয়া তেওঁলোকে বুজাই ক'লে যে তেনেকুৱা কোনো কথা নাই, গা ধুয়ে যে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই, তো মনটো পবিত্ৰ ৰাখিব লাগে, পবিত্ৰ ৰাখি কৰিব লাগে, তো তেনেকুৱা কোনো কথা নাই। তো তাৰপিছত কৰাটো অতি সহজ হ'ল, আমি বিচনাতে বহিয়ে কৰোঁ নাম ধ্যান, তো তেতিয়া অলপ সহজ হ'ল কৰাটো। তো ঠাকুৰেও এইখিনি কথা স্পষ্ট কৰি দিলে যে আমি বিচনাত বহিও নাম ধ্যান কৰিব পাৰোঁ। তো প্ৰথম কথা হৈছে সদাচাৰ পালন কৰিব লাগে। ঠাকুৰে কৈছে যে শাৰীৰিক সদাচাৰ, মানসিক সদাচাৰ, আধ্যাত্মিক সদাচাৰ, এই 3টা সদাচাৰে আমি সমানভাৱে পালন কৰিব লাগে। শাৰীৰিক সদাচাৰৰ ভিতৰত আমি লেট্ৰিনত গ'লে তাতে বেমাৰৰ বীজাণু থাকে যিহেতু, তো লেট্ৰিনৰ পৰা আহি গা ধুব লাগে, নাক মুখ এইবিলাক লাৰিলে হাত ধুব লাগে। তো এইবিলাকৰ পৰা বেমাৰৰ বীজাণু অহাৰ সম্ভাৱনা থাকে। এই নিয়মবোৰ আমি যিমানে ভালকৈ মানি চলিব পাৰিম, সিমান আমাৰ নিজৰ কাৰণেই ভাল। দাদা আৰু মাসকল, আমি কৈছোঁ যদিও আমাৰো গোটেইখিনি হৈ উঠা নাই, আমিও চেষ্টা কৰি আছোঁ।
আপোনালোকেও চেষ্টা কৰক। আপোনালোক সকলোৰে পৰম পিতাৰ ওচৰত মংগল প্ৰাৰ্থনা কৰি আজিলৈ এৰিছোঁ। জয় গুৰু।